মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই পণ্ডিতা শৰ্মাই তোমালোকক মোৰ এই ক্লাছলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 10ৰ বিজ্ঞানখন পঢ়ি আছিলোঁ, মানে পঢ়াই আছিলোঁ। বিজ্ঞানখনৰ যেটো কেমিষ্ট্ৰি সেকেন্ড চেপ্টাৰ এচিড ক্ষাৰ লৱণ সেই চেপ্টাৰটো পঢ়াই আছিলোঁ। তাৰ ইতিমধ্যে মোৰ বহুখিনিয়ে শেষ হ'ল। গতিকে তোমালোকে মোৰ মানে ভিডিঅ'সমূহ চাবলৈ হ'লে মই কৰি থকা যিবোৰ ক্লাছ তাৰ ভিডিঅ'সমূহ চাবলৈ হ'লে মোৰ চেনেলটোত গৈ প্লেলিষ্টত ক্লিক কৰি দিবা। তেতিয়া তোমালোকে মোৰ ভিডিঅ'সমূহ একাধিক্ৰমে চাবলৈ পাবা আৰু তেতিয়া তোমালোকৰ সুবিধা হ'ব। আৰু সেইখিনি চাবা, চাই যদি কিবা নুবুজা তেতিয়া তোমালোকে মোক কমেণ্ট কৰি জনাবা আৰু সেইখিনি মই তেতিয়া আকৌ অকণমান ঠিক কৰি দিবলৈ যত্ন কৰিম বা বুজাই দিবলৈ আকৌ যত্ন কৰিম। আৰু তোমালোকে মোৰ এই কামটোৰ বিষয়ে তোমালোকৰ বন্ধুবৰ্গৰ লগত মই বাৰে বাৰে প্ৰতিটো ভিডিঅ'তে কৈ আছোঁ যে বন্ধুবৰ্গৰ লগত কথাটো শ্বেয়াৰ কৰিবা। 9ৰো যদি চিনাকি ল'ৰা ছোৱালী আছে তেওঁলোককো ক'বা, কাৰণ মই 9ৰো বিজ্ঞানখন পঢ়াই আছোঁ। মই প্ৰতিটো ভিডিঅ'তে তোমালোকক এই কথাটো ৰিকুৱেষ্ট এইটো কাৰণে কৰি আছোঁ যাতে মোৰ কষ্টটো, মই কৰি থকা কষ্টটো বহুখিনি ল'ৰা ছোৱালীৰ মাজত মানে বহুখিনি ল'ৰা ছোৱালী যাতে মোৰ এই কামটোৰ পৰা অলপ হ'লেও উপকৃত হয়, সেই প্ৰয়াসতে মই আচলতে এই কামটো কৰি আছোঁ। গতিকে তোমালোকক মই বাৰে বাৰে প্ৰতিটো ভিডিঅ'ত এইটো ৰিকুৱেষ্ট কৰি আছোঁ। বাৰু ঠিক আছে, আজি আমি পঢ়িবলৈ ওলাইছোঁ মানে আমি ছডিয়াম ক্লৰাইডৰ পৰা কি মানে ছডিয়াম ক্লৰাইডক কেঁচা সামগ্ৰী হিচাপে লৈ কি তাৰ পৰা বস্তু প্ৰস্তুত কৰিব পাৰি। তাতে আমি ছডিয়াম হাইড্ৰক্সাইড পঢ়িলোঁ, ব্লিচিং পাউডাৰ পঢ়িলোঁ, বেকিং পাউডাৰ, বেকিং ছ'ডা পঢ়িলোঁ। আজি আমি পঢ়িম কাপোৰ ধোৱা ছ'ডা। এইখিনিতে পেজ নাম্বাৰ 31 তাৰমানে তাৰ 39 এই ওপৰলৈকে হৈ গ'ল, ওপৰ মানে বেকিং ছ'ডা, বেকিং পাউডাৰ হৈ গ'ল। আজি আমি পঢ়িব লাগে কাপোৰ ধোৱা ছ'ডা। গতিকে কাপোৰ ধোৱা ছ'ডা বুলি খোৱা ছ'ডাটো আমি খোৱা বোৱা বনাওঁতে ব্যৱহাৰ কৰোঁ। তেনেকৈ বেকিং পাউডাৰ আমি সেই কেক পাউৰুটি এইবোৰ বনাওঁতে মানে ব্ৰেড তাৰপিছত কেক এইবিলাক বনাওঁতে মানে বেকাৰী আইটেমবিলাকত ব্যৱহাৰ কৰিছিলোঁ। এতিয়া কাপোৰ ধোৱা ছ'ডাটো হ'ল কাপোৰ ধুবৰ বাবে ব্যৱহাৰ কৰে। গতিকে সেই কাপোৰ ধোৱা ছ'ডা সেয়াও হৈছে ছডিয়ামৰ এটা লৱণ, মানে ছডিয়াম কাৰ্বনেট, জলযুক্ত ছডিয়াম কাৰ্বনেট। জলযুক্ত ছডিয়াম কাৰ্বনেট বুলি কওঁতে ছডিয়াম কাৰ্বনেটৰ লগত 10টা পানীৰ অণু থাকিব। সেই ছডিয়াম কাৰ্বনেটক মানে জলযুক্ত ছডিয়াম কাৰ্বনেটক কি বুলি কোৱা হয়, মানে হাইড্ৰেটেড ছডিয়াম কাৰ্বনেট। হাইড্ৰেটেড ছডিয়াম কাৰ্বনেট বুলি পঢ়ে সেইটো। সেই হাইড্ৰেটেড ছডিয়াম কাৰ্বনেটক কিহত ব্যৱহাৰ কি বুলি কোৱা হয়, কাপোৰ ধোৱা ছ'ডা বুলি কোৱা হয়। আৰু সেই কাপোৰ ধোৱা ছ'ডা তাৰমানে প্ৰস্তুত কৰিবলৈ যাওঁতে কি কৰা হয়, প্ৰথমতে ছডিয়াম হাইড্ৰজেন কাৰ্বনেট মানে খোৱা ছ'ডা প্ৰস্তুত কৰিলোঁ। খোৱা ছ'ডাক আকৌ গৰম কৰি দিলে কি হৈছিলে, ছডিয়াম কাৰ্বনেট উৎপন্ন হয়, কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয়। সেই ছডিয়াম কাৰ্বনেটক আকৌ কি কৰা হয়, পানীৰে সৈতে বিক্ৰিয়া কৰিব দিয়া হয়। তেতিয়া কি হয়, জলযুক্ত ছডিয়াম কাৰ্বনেট উৎপন্ন হয়। গতিকে সেয়া হৈছে কি, মানে পুনৰ স্ফটিকীকৰণ কৰা হয়, ৰিক্ৰিষ্টেলাইজেশ্যন কৰা হয় সেই প্ৰক্ৰিয়াটোত। মানে কথা হ'ল কি, আমি ছডিয়াম ক্লৰাইড, পানী, কাৰ্বন ডাই অক্সাইড, এমনিয়া এইকেইটাক যেতিয়া বিক্ৰিয়া কৰিব দিওঁ তেতিয়া এমনিয়াম ক্লৰাইড আৰু কি উৎপন্ন হৈছিলে, ছডিয়াম হাইড্ৰজেন কাৰ্বনেট, যিটো খোৱা ছ'ডা আছিলে। সেই ছডিয়াম হাইড্ৰজেন কাৰ্বনেটক যেতিয়া গৰম কৰি দিয়া হয় তেতিয়া ছডিয়াম কাৰ্বনেট লৱণ আৰু কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয়। সেই ছডিয়াম কাৰ্বনেট, যিখিনি ছডিয়াম কাৰ্বনেট তাৰমানে আমি ছডিয়াম হাইড্ৰজেন কাৰ্বনেট গৰম কৰি দিয়াৰ ফলত পাইছিলোঁ, সেই ছডিয়াম কাৰ্বনেটখিনিক কি কৰা হয়, ৰিক্ৰিষ্টেলাইজেশ্যন মানে পুনৰ স্ফটিকীকৰণ কৰা হয়, মানে পানীৰ লগত সি বিক্ৰিয়া কৰি দিয়ে। বিক্ৰিয়া কৰি দিয়াৰ লগে লগে কি হৈ যায়, হাইড্ৰেটেড ছডিয়াম কাৰ্বনেট মানে কি ক'লোঁ, জলযুক্ত ছডিয়াম কাৰ্বনেট উৎপন্ন হয়। সেয়াই হৈছে কি কাপোৰ ধোৱা ছ'ডা। একেবাৰে সহজ মানে। গতিকে কাপোৰ ধোৱা ছ'ডা বুলি কোৱাৰ লগে লগে তাৰমানে আমি প্ৰস্তুত প্ৰণালী ক'ৰ পৰা লিখিব লাগিব, আমি এতিয়া পঢ়িবলৈ কি লৈছোঁ, কাপোৰ ধোৱা ছ'ডা। কাপোৰ ধোৱা ছ'ডা, এবাৰ খোৱা ছ'ডা পঢ়িছিলোঁ নহয়, এবাৰ কাপোৰ ধোৱা ছ'ডা পঢ়িম। কাপোৰ ধোৱা ছ'ডা বুলি কওঁতে তাৰমানে তাৰ কেঁচা সামগ্ৰী হিচাপে কি লৈছোঁ, ছডিয়াম ক্লৰাইড। ছডিয়াম ক্লৰাইড কেনেকৈ লৈছোঁ, তাৰমানে ছডিয়াম প্ৰথমতে তাক কি কৰিলোঁ, ছডিয়াম ক্লৰাইড, কাৰ্বন ডাই অক্সাইড, পানী আৰু কি আছিলে, এমনিয়া লগত বিক্ৰিয়া কৰাৰ ফলত কি হৈছিলে, এমনিয়াম ক্লৰাইড আৰু ছডিয়াম হাইড্ৰজেন কাৰ্বনেট উৎপন্ন হৈছিলে। মনত আছে নিশ্চয়। এয়া হৈছিলে খোৱা ছ'ডা, মানে এয়া কি আছিলে, খোৱা ছ'ডা। এইখিনি খোৱা ছ'ডা আছিলে। এই খোৱা ছ'ডাখিনিক এবাৰ যদি গৰম কৰা হয় তেতিয়া কি আছিলে, যদি উত্তপ্ত কৰি দিয়া হয় তেতিয়া কি হয়, তাৰমানে ছডিয়াম হাইড্ৰজেন কাৰ্বনেটক যদি উত্তপ্ত কৰা হয়, মানে তাপ প্ৰয়োগ কৰা হয়, তেতিয়া কি হয়, ছডিয়াম কাৰ্বনেট
ছডিয়াম কাৰ্বনেট পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় ছডিয়াম কাৰ্বনেট পানী এইমাত্ৰ ক'লোঁ মই আৰু কি হয় কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় এই বিক্ৰিয়াটো সমতুল কৰিবলৈ হ'লে ইয়াত 2 এটা লাগে হ'লে ইয়াত 2 এটা লাগিব এই 2টো আনি ইয়াত দি দিয়াৰ লগে লগে তাৰমানে সি সমতুল হৈ গ'ল চোৱা হাইড্ৰজেনো 2টা হ'ল ইয়াতো হাইড্ৰজেন 2টা আছে অক্সিজেন 3 দুগুণ 6 আছে ইয়াত 3 4 5 6 হ'ল হ'লে গতিকে এই ছডিয়াম কাৰ্বনেটখিনিক এবাৰ কি কৰা হয় এই ছডিয়াম কাৰ্বনেটখিনিক পুনৰ স্ফটিকীকৰণ কৰা হয় ৰিক্ৰিষ্টেলাইজেশ্যন কৰা হয় পুনৰ স্ফটিকীকৰণ কৰাৰ ফলত তাৰমানে কি হৈ যায় গতিকে ছডিয়াম কাৰ্বনেটে এবাৰ কি হ'ব পুনৰ স্ফটিকীকৰণ মানে স্ফটিকীকৰণ পদ্ধতি আমি 9ত পঢ়িছিলোঁ আকৌ দেই পানীত দ্ৰৱীভূত কৰে কৰি একদম যিটো চেচুৰেটেড সলিউশ্যন এটা বনাই দিয়ে একদম সংপৃক্ত দ্ৰৱ এটা কৰি পেলাই সংপৃক্ত দ্ৰৱ এটা কৰি পেলাই তাক কি কৰে এই মানে থৈ দিয়ে তাক আৰু গৰম নকৰে মানে গৰম নকৰে তেতিয়া কি হয় সি নিজে নিজে কি হৈ যায় সেই পানীখিনি ইভাপৰেশ্যন হয় মানে বাষ্পীভৱন হয় হৈ পেলাই যিখিনি ৰৈ যায় সেয়া হ'ল স্ফটিকীকৰণ আৰু ইয়াক যিহেতুকে ই পানীৰ পৰা আকৌ ইয়াক লৈ আনিছোঁ আনি আকৌ ইয়াক কৈছোঁ গতিকে তাক পুনৰ স্ফটিকীকৰণ কৰিছোঁ এই পুনৰ স্ফটিকীকৰণ পদ্ধতিত তাৰমানে কি হয় গৈ পেলাই ছডিয়াম কাৰ্বনেট আৰু এই ধৰণৰ হৈ পৰে এই ধৰণৰ হ'ব মানে ইয়াত কি হ'ব তেতিয়াহ'লে তাৰমানে কেইটা পানীৰ অণু লগ লাগিব 10টা পানীৰ অণু মানে এইটো বেলেঞ্চ কৰোঁতে ইয়াত কেইটা আহিব 10টা পানীৰ অণু আহিব হ'লনে কথাটো এয়া তাৰমানে এয়া কি বুলি কৈছোঁ মই এয়া হৈছে কি কাপোৰ ধোৱা চ'ডা এয়া কাপোৰ ধোৱা চ'ডা এয়া হ'ল এই কাপোৰ ধোৱা চ'ডাক ইয়াক মই কি বুলি পঢ়িম এটাতো সাধাৰণ নামহে কাপোৰ ধোৱা চ'ডা ইয়াক কি বুলি পঢ়িম জলযুক্ত ছডিয়াম কাৰ্বনেট হাইড্ৰেটেড ছডিয়াম কাৰ্বনেট হ'বনে গতিকে এই হাইড্ৰেটেড ছডিয়াম কাৰ্বনেটখিনিক কি বুলি কোৱা হয় কাপোৰ ধোৱা চ'ডা বুলি কোৱা হয় ইমানেই প্ৰস্তুত প্ৰণালী এয়া তাৰমানে তাৰপাছত গতিকে কিতাপখন অকণমান পঢ়ি ল'বা কিতাপখন মই এইখিনি কথাই দিলে তাৰপাছতে আহিছে মই পিছফালে পঢ়িছোঁ চোৱাচোন পেজ নাম্বাৰ 32 পৰা পঢ়িছোঁ কি দিছে যে 10H2O কি বুজাইছে ই জলযুক্ত ছডিয়াম কাৰ্বনেট বুজাইছে ই ছডিয়াম কাৰ্বনেটক সিক্ত কৰে নেকি সিক্ত কৰি মানে তিতাই ৰাখে নেকি ৱেট ষ্টেটত ৰাখে নেকি নে ড্ৰাই ষ্টেটত ৰাখে কথাটো সেইটো মানে তাক তিতা অৱস্থাত ৰাখে নেকি তাৰমানে এই প্ৰশ্নৰ সমাধান আমি পৰৱৰ্তী অধ্যায়ত জানিম পৰৱৰ্তী অধ্যায়ত নহয় এতিয়াই জানিম আকৌ দেই যে ছডিয়াম কাৰ্বনেট আৰু ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ বহুত ঔদ্যোগিক ব্যৱহাৰ গতিকে এইবাৰ কাপোৰ ধোৱা চ'ডাৰ ব্যৱহাৰ কি আছে চোৱা গতিকে এইখিনিতে এটা প্ৰশ্ন তাৰমানে একদম এইটো যে এই 10টা পানীৰ অণুৱে মানে জলযুক্ত ছডিয়াম কাৰ্বনেটত এই 10টা পানীৰ অণুৱে ইয়াক তিতি থকাত সহায় কৰে নেকি হ'লনে সিক্ত অৱস্থাত ৰাখে নেকি তাৰমানে সেয়া যে কাপোৰ ধোৱা চ'ডাৰ ব্যৱহাৰ একদম লাগিব ছডিয়াম কাৰ্বনেট কাঁচ চাবোন আৰু কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয় চিধা কথা কাগজ এইবিলাক উদ্যোগত ব্যৱহাৰ কৰা হয় ছডিয়াম কাৰ্বনেট বৰাক্সৰ দৰে ছডিয়াম যৌগৰ পণ্য উৎপাদনতো ইয়াক ব্যৱহাৰ এতিয়া বৰাক্স কি মানে প্ৰথম চাই লওঁ বাৰু বৰাক্সৰ দৰে ছডিয়াম যৌগৰ পণ্য মানে বৰাক্স হৈছে এটা ছডিয়াম যৌগ তুমি এই মুহূৰ্তত কিতাপখনে আমাক কি কৈছে বৰাক্স হৈছে কি এটা ছডিয়াম যৌগ আৰু তাৰ পণ্য উৎপাদনতো ইয়াক ব্যৱহাৰ কৰা মানে তাৰ উৎপাদনত ইয়াক ব্যৱহাৰ কৰা হয় ছডিয়াম কাৰ্বনেট ঘৰুৱা চাফাই কামতো ব্যৱহাৰ কৰা হয় হ'লে পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈও ইয়াক ব্যৱহাৰ কৰে গতিকে কঠিন পানী কোমল পানী পঢ়িমগৈ আমি এতিয়ালৈ কি হ'ল যে কঠিন পানীক কোমল কৰিবৰ বাবেও কি ব্যৱহাৰ কৰা হয় কাপোৰ ধোৱা চ'ডা ব্যৱহাৰ কৰা হয় হ'ব গতিকে ব্যৱহাৰ কি ক'লে ইয়াক কাঁচ কাগজ এইবিলাক উদ্যোগত ইয়াক ব্যৱহাৰ কৰা হয় বৰাক্স উৎপাদনত মানে বৰাক্স হৈছে এবিধ ছডিয়ামৰ যৌগ বৰাক্সৰ দৰে ছডিয়ামৰ যৌগ উৎপাদনত ইয়াক ব্যৱহাৰ কৰা হয় তাৰপাছত ঘৰুৱা যিকোনো চাফাই কামত ইয়াক ব্যৱহাৰ কৰা হয় তাৰপাছতে আহিছে কি আৰু কি ক'লে যে কঠিন পানী কোমল কৰিবলৈ মানে পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ মানে কঠিন পানীক কোমল কৰিবৰ কাৰণেও ইয়াক কি কৰা হয় ব্যৱহাৰ কৰা হয় এতিয়া বৰাক্স হৈছে কি বৰাক্স হৈছে ছডিয়াম মানে ডাইছডিয়াম টেট্ৰাবৰেট বৰাক্স কি মানে ছডিয়াম যৌগ কৈছে নহয় সি ডাইছডিয়াম টেট্ৰাবৰেট Na2
B4 এইবোৰ পামগৈ পিছত O7 আৰু ইয়াতো কি থাকিব 10টা পানীৰ অণু থাকিব ইয়াৰ নামটো কি ক'লোঁ মই এইটো হ'ল বৰাক্স ইয়াৰ সাধাৰণ নামটোকে ডাইছডিয়াম দুটা ছডিয়াম মানে ডাইছডিয়াম একেলগে দেই মোৰ দূৰ হৈ গ'ল শব্দটো ডাইছডিয়াম একেলগে ডাইছডিয়াম টেট্ৰাবৰেট ডাইছডিয়াম টেট্ৰাবৰেট তাৰমানে বৰাক্সটো হৈছে সাধাৰণ নাম তাৰ ৰাসায়নিক নাম কি ডাইছডিয়াম টেট্ৰাবৰেট আৰু ই হ'ল কি এটা ছডিয়ামৰ এটা যৌগ ইয়াৰ পণ্য উৎপাদনতো কি ব্যৱহাৰ কৰা হয় কাপোৰ ধোৱা চৌদা ব্যৱহাৰ কৰা যেনেকৈ কাপোৰ ধোৱা চৌদাটো হ'ল সাধাৰণ নাম ইয়াৰ ৰাসায়নিক নাম কি জলযুক্ত ছডিয়াম কাৰ্বনেট কথাটো তেনেকুৱা তাৰমানে তেনেকৈ বৰাক্সৰ ৰাসায়নিক নাম কি ডাইছডিয়াম টেট্ৰাবৰেট বাৰু তাৰপাছতে আহিলে গতিকে এইকণলৈকে মই বুজিছা বুলি ধৰি লৈছোঁ আকৌ এই মুহূৰ্তত কি পঢ়িলোঁ কাপোৰ ধোৱা চৌদা পঢ়িলোঁ আকৌ কাপোৰ ধোৱা চৌদা কেনেকৈ উৎপন্ন কৰিম ইয়াৰ কাৰণে কেঁচা সামগ্ৰী কি ছডিয়াম ক্লৰাইড কাৰ্বন ডাই অক্সাইড পানী এমনিয়াৰ লগত বিক্ৰিয়া কৰিলে এমনিয়াম ক্লৰাইড ছডিয়াম হাইড্ৰজেন কাৰ্বনেট হয় ছডিয়াম হাইড্ৰজেন কাৰ্বনেটক গৰম কৰিলে ছডিয়াম কাৰ্বনেট হয় সেই ছডিয়াম কাৰ্বনেটক পুনৰ স্ফটিকীকৰণ ঘটালে ৰিক্ৰিষ্টেলাইজেশ্যন ঘটালে কি হয় জলযুক্ত ছডিয়াম কাৰ্বনেট হাইড্ৰেটেড ছডিয়াম কাৰ্বনেট উৎপন্ন হয় এই হাইড্ৰেটেড ছডিয়াম কাৰ্বনেটকে কি বুলি কোৱা হয় ৱাশ্বিং চ'ডা বুলি কোৱা হয় কাপোৰ ধোৱা চ'ডা বুলি কোৱা হয় হ'বনে আৰু এই কাপোৰ ধোৱা চ'ডা কিহত ব্যৱহাৰ কৰে বৰাক্স উৎপাদনত ব্যৱহাৰ কৰে ঘৰুৱা চাফাই কামত ব্যৱহাৰ কৰে কঠিন পানী কোমল কৰিবলৈ ব্যৱহাৰ কৰে আৰু কাগজ আৰু কাঁচ এইবিলাক উদ্যোগত ইয়াক ব্যৱহাৰ কৰা হয় হ'বনে তাৰপাছতে আহিছে লৱণৰ স্ফটিকবোৰ প্ৰকৃততে শুকান নে একদম এই মাত্ৰ ওপৰত যে এটা প্ৰশ্ন থৈ আহিলোঁ ছডিয়াম কাৰ্বনেটক সিক্ত কৰে নেকি এই প্ৰশ্নটো তাৰমানে এই পানীৰ অণুকেইটাই কি দিছে যে এটা শুকান উতলন নলীত কপাৰ ছালফেটৰ অলপমান স্ফটিক তপতোৱা কপাৰ ছালফেট তুতিয়া যাক কোৱা হয় যে তাপ দিয়াৰ পাছত কপাৰ ছালফেটৰ ৰংটো কি হৈছে ৰংটো নোহোৱা হৈ যাব দেই যে উতলন নলীত তোমালোকে পানীৰ টোপাল উত্তপ্ত কৰাৰ পাছত পোৱা কপাৰ ছালফেটৰ নমুনাটো আকৌ কেইটোপালমান পানী যোগ কৰি দিয়া কি দেখিলা কপাৰ ছালফেটৰ নীলা ৰংটো ঘূৰি আহিলনে মানে কপাৰ ছালফেট লৈ যদি মই গৰম কৰি দিওঁ কপাৰ ছালফেটৰ যিটো ধুনীয়া নীলা ৰং যাক তুতিয়া বুলি কয় মই আগতে কৈছিলোঁ এটা ধুনীয়া নীলা ৰং থাকে সেই নীলা ৰংটো কি হৈ যায় নোহোৱা হৈ যায় আৰু যিটো টেষ্ট টিউবত আমি গৰম কৰিম তাত আমি কাষত পানীৰ টোপাল দেখিম মানে আকৌ যদি মানে অকণমান ভাপ নিচিনা দেখিম যদি তাক আকৌ গৰম কৰি দিয়া মানে আকৌ তাক পানী দুটোপালমান ছটিয়াই দিয়া হয় ছটিয়াই দিয়াৰ লগে লগে সেই তাৰ নীলা ৰংটো আকৌ ধুনীয়াকৈ ওলাই আহে মানে যিটো ৰং নোহোৱা হৈ গৈছিলে নীলা ৰংটো আকৌ নীলা ৰংটো আহি যায় পৰীক্ষাটো সেইটো তাৰমানে যে কপাৰ ছালফেটৰ স্ফটিকবোৰ দেখাত শুকান যদিও তাত স্ফটিকাবদ্ধ জল থাকে গতিকে এইবিলাকক কি বুলি কোৱা হয় স্ফটিকাবদ্ধ জল বুলি কোৱা হয় হ'লনে কি বুলি কোৱা হয় ৱাটাৰ অফ ক্ৰিষ্টেলাইজেশ্যন বুলি কোৱা হয় যেতিয়া আমি তাপ দিওঁ এই পানী আঁতৰি পৰে আৰু লৱণটো বৰণহীন হৈ পৰে কপাৰ ছালফেটটো বৰণহীন হৈ পৰিব তাৰ নীলা ৰংটো নোহোৱা হৈ যাব তাৰমানে যদি তোমালোকে স্ফটিকবোৰ পানীৰে তিয়াই দিয়া যেতিয়া পানীৰে আমি ছটিয়াই দিছিলোঁ তেতিয়া তোমালোকে স্ফটিকবোৰ পুনৰ নীলা ৰংটো ঘূৰি অহা দেখা পাবা মানে ক'লোঁ এইমাত্ৰ আকৌ দেই মই কথাটো যে স্ফটিকাবদ্ধ জল হ'ল এতিয়া আহিব এইখিনিতে প্ৰশ্নটো হ'ল কি যে এইটো কি বুলি কয় স্ফটিকাবদ্ধ জল বুলিলে কি বুজা ৱাটাৰ অফ ক্ৰিষ্টেলাইজেশ্যন বুলিলে কি বুজা তাৰমানে যে স্ফটিকাবদ্ধ জল হ'ল বুলি নিলিখে আকৌ দেই বুলেট শেষ হ'ব লাগিব বাৰে বাৰে কৈছোঁ আকৌ যে স্ফটিকাবদ্ধ জল হ'ল লৱণ এটাৰ সংকেত এককত থকা যে লৱণ এটাৰ সংকেত এককত থকা নিৰ্দিষ্ট সংখ্যক পানীৰ অণুক কি বুলি কোৱা হয় স্ফটিকাবদ্ধ জল বুলি কোৱা হয় যদি এটা লৱণৰ এটা সংকেত এককত পানীৰ অণু নিহিত হৈ থাকে বা পানীৰ অণু লগ হৈ থাকে তেতিয়া সেই পানীৰ অণুকেইটাক কি বুলি কোৱা হয় স্ফটিকাবদ্ধ জল বুলি কোৱা হয় মানে এটা লৱণৰ সংকেত একক এইটো হ'ল লৱণ এই লৱণটোৰ সংকেত একক এইটো হ'ল সংকেত মানে সংকেতৰ লগত যিকেইটা পানীৰ অণু যোজিত হৈ থাকে বা লগ হৈ থাকে সেই পানীৰ অণুকেইটাক কি বুলি কোৱা হয় স্ফটিকাবদ্ধ জল বা ৱাটাৰ অফ ক্ৰিষ্টেলাইজেশ্যন বুলি কোৱা হয়
গতিকে বুলেট শেষ হ'ব লাগিব যে কপাৰ ছালফেটৰ এটা সংকেত এককত 5টা পানীৰ অণু থাকে কপাৰ ছালফেট যে এইমাত্ৰ টুটিয়া যে গৰম কৰিছিলা সেই কপাৰ ছালফেট বুলি কওঁতে তাত কি থাকিব 5টা পানীৰ অণু থাকিব মই ফাৰ্ষ্ট চেপ্টাৰটো যেতিয়া পঢ়াইছিলোঁ তেতিয়া এটা পাইছিলোঁ আমি কি আছিলে ফেৰাছ ছালফেট তাৰ ধুনীয়া সেউজীয়া ৰং আছিলে 7টা পানীৰ অণু আছিলে যাক গৰম কৰি দিয়াৰ লগে লগে কি হয় এই সেউজীয়া ৰংটো নোহোৱা হৈ যায় মনত পৰিছেনে আইৰণ অক্সাইড সালফাৰ ডাই অক্সাইড সালফাৰ ট্ৰাই অক্সাইড উৎপন্ন হয় এনেকুৱা পেজত আছিলে ফাৰ্ষ্ট চেপ্টাৰটো পঢ়িছিলোঁ আমি মন অকণমান চাবা মই এই মুহূৰ্তত বিচাৰি নিদিওঁ পেজ নাম্বাৰটো ক'ত আছিলে বিচাৰি উলিয়াবা হ'বনে পঢ়াইছিলোঁ কিন্তু গতিকে এইবিলাকক তাৰমানে এই ফেৰাছ ছালফেটৰ স্ফটিকাবদ্ধ জল কেইটা আছে 7টা কপাৰ ছালফেটৰ স্ফটিকাবদ্ধ জলৰ সংখ্যা কেইটা 5টা ছডিয়াম কাৰ্বনেট লৱণটোৰ স্ফটিকাবদ্ধ জল কেইটা থাকে 10টা তেনেকৈ বোৰাক্সত কেইটা আছে 10টা কথাটো সেইটো তাৰমানে যে স্ফটিকাবদ্ধ জল হ'ল লৱণ এটা সংকেত এককত থকা নিৰ্দিষ্ট সংখ্যক পানীৰ অণু কপাৰ ছালফেটৰ এটা সংকেত এককত 5টা পানীৰ অণু থাকে যেতিয়া 5টা পানীৰ অণু থাকে তেতিয়া তাৰ ধুনীয়া নীলা ৰংটো থাকে তাৰমানে আৰু সি স্ফটিক অৱস্থাত থাকে ক্ৰিষ্টেল ষ্টেটত থাকিব ক্ৰিষ্টেলৰ নিচিনা হৈ থাকিব ক্ৰিষ্টেল মানে বুজিছা ন স্ফটিক দানা দানা নিচিনা হৈ থাকিব আৰু যেতিয়া সেই দানাটো নাইকিয়া মানে সেই পানীখিনি নাইকিয়া হৈ যায় তেতিয়া সি পাউডাৰ নিচিনা হৈ যায় এমৰফাছ হৈ যায় পাউডাৰ হৈ যায় মানে ক্ৰিষ্টেলাইন ষ্টেটটো তাৰ নাইকিয়া হৈ যায় ক্ৰিষ্টেলৰ যিটো স্ফটিক যিটো নেচাৰ সেইটো নোহোৱা হৈ যায় আকৌ যদি পানীত দি দিয়া হয় তেতিয়া সি আকৌ ধুনীয়া নীলা ৰং আহিব সি আকৌ ক্ৰিষ্টেল নিচিনা হৈ যাব কথা হ'ল সেইটো তাৰমানে যেতিয়া তাৰ স্ফটিকাবদ্ধ জল নোহোৱা হৈ যায় সি পাউডাৰী হৈ যায় মানে কি ক'লে যে জলযুক্ত কপাৰ ছালফেটৰ ৰাসায়নিক সংকেত হ'লে এইমাত্ৰ লিখিলোঁ মই কপাৰ ছালফেট 5H2 মানে আৰু এটা কথা দেই এই ডটটো দিব লাগিব আকৌ দেই এনেকুৱাত এই ডটটো মই দেখিছা ন স্পষ্ট কৰি দিছোঁ এনেই এনেকৈ একদম ফুট এটা দি থোৱা নাই আৰু ধৰিব নোৱাৰাকৈ ফুট এটা দিয়া নাই তাৰমানে কপাৰ ছালফেট বুলি যেতিয়া লিখিছোঁ এই ফুটটো ঘঁহি এনেকৈ দিছোঁ দেখিছা নহয় পেঞ্চিলডালেৰে ঘঁহি পেলাই দিছোঁ মই চক পেঞ্চিলডালেৰে এইটো ধৰিব নোৱাৰাকৈ একেবাৰে চকুত নপৰাকৈ দিলে নহ'ব কিন্তু ডটটো লাগিব সংকেতটো স্ফটিকাবদ্ধ জল লিখোঁতে নে দৰকাৰী কথা সেইটো এটা কি দিলে তেনেকৈ ছডিয়াম কাৰ্বনেটত কেইটা দিছে 10টা পানীৰ অণু সিক্ত হয়নে নহয় প্ৰশ্নটোৰ উত্তৰ এতিয়া তোমালোকে দিব পাৰিবা স্ফটিকাবদ্ধ জল থকা আন এটা লৱণ হ'ল জিপছাম ইয়াত স্ফটিকাবদ্ধ জল হিচাপে 2টা পানীৰ অণু থাকে জিপছাম হৈছে কি কেলছিয়াম ছালফেট আৰু তেতিয়া তাত কি থাকে এইটো হ'ল কপাৰ ছালফেট দেখিছা নহয় আৰু জিপছাম হৈছে কি কেলছিয়াম ছালফেট গণ্ডগোল নকৰিবা আকৌ আৰু তাত কেইটা থাকিব 2টা পানীৰ অণু থাকিব এয়া হৈছে কি জিপছাম ইয়াৰ নাম কি জিপছাম মানে জলযুক্ত কেলছিয়াম ছালফেটক কি বুলি কোৱা হয় জিপছাম বোলে জিপছাম কি হ'ল তেতিয়াহ'লে জলযুক্ত কেলছিয়াম ছালফেট লৱণক কি বোলে জিপছাম বোলে এতিয়া এই লৱণটোৰ ব্যৱহাৰ চোৱা যাওক বাৰু জিপছাম চোৱাৰ আগতে জিপছামৰ ব্যৱহাৰ আমি প্লাষ্টাৰ অফ পেৰিছ পঢ়িম তেতিয়া আজি এই চেপ্টাৰটো শেষ তাৰমানে তাৰ আগত আমাক কি ক'লে যে এই 10টা পানীৰ অণুৱে এই ছডিয়াম কাৰ্বনেটক সিক্ত অৱস্থাত ৰাখেনে কথাটো হ'ল কি এই ছডিয়াম কাৰ্বনেট হওক এই কপাৰ ছালফেট হওক ফেৰাছ ছালফেট হওক বোৰাক্স হওক এই জিপছাম হওক এইবিলাক তাৰমানে এইবিলাক কি হয় স্ফটিক অৱস্থাত থাকে দানা নিচিনা হৈ থাকে তাৰমানে কেলে দানা নিচিনা হৈ থাকে যিহেতুকে সিহঁতৰ স্ফটিকাবদ্ধ জল মানে ক্ৰিষ্টেল ফৰ্ম কৰিবৰ কাৰণে সিহঁতৰ পানী থাকে ৱাটাৰ থাকে গতিকে ৱাটাৰ অফ ক্ৰিষ্টেলাইজেশ্যন কৈছোঁ স্ফটিকাবদ্ধ জল মানে স্ফটিক ৰূপত থাকিবৰ বাবে থকা জল সেয়া হ'ল স্ফটিকাবদ্ধ জল গতিকে এই পানীৰ অণুবোৰ থকাৰ কাৰণে ইহঁতি কি অৱস্থাত থাকে স্ফটিক অৱস্থাত থাকে ইহঁতি সিক্ত অৱস্থাত নাথাকে এই সল্টবিলাক এই লৱণবিলাক এইবোৰ চব যিবোৰ স্ফটিকাবদ্ধ জল থকা এইবোৰ দেখিছোঁ এইবোৰ চব লৱণ সল্ট হ'লনে এই সল্টবিলাক বা এই লৱণবিলাক শুকান হৈ থাকে ড্ৰাই ষ্টেটত থাকে ইহঁতি ৱেট ষ্টেটত নাথাকে শুকান হৈ থাকে ইহঁতি মানে কাৰণটো হ'ল কি
যে এই যিকেইটা পানীৰ অণু থাকে এই পানীৰ অণুকেইটা ইহঁতক তিতি থকা অৱস্থা সিক্ত অৱস্থাত ৰাখিবৰ কাৰণে এই পানীৰ অণুকেইটা নাথাকে এই পানীৰ অণুকেইটা কিহৰ কাৰণে থাকে স্ফটিক মানে সিহঁতি সেই লৱণটো স্ফটিক অৱস্থাত তাহাঁতক ৰাখিবৰ বাবেহে এই পানীৰ অণুখিনি ব্যৱহৃত হয় এই পানীৰ অণুখিনি থকাৰ কাৰণে লৱণবোৰ স্ফটিক অৱস্থাত থাকে যেতিয়া এই পানীৰ অণু নোহোৱা হয় ইহঁতি কি হৈ যায় পাউডাৰ হৈ যায় পাউডাৰী হয় এমৰফাছ ষ্টেট বুলি কোৱা হয় পাউডাৰৰ নিচিনা হৈ যাব সেই ক্ৰিষ্টেল অৱস্থাটো মানে সেই স্ফটিক অৱস্থাত ইহঁতি নাথাকে গতিকে এই লৱণবিলাকত থকা এই পানীৰ অণুবিলাকৰ কাম হৈছে কি লৱণটোক সিক্ত অৱস্থাত ৰখা নহয় লৱণটোক ক্ৰিষ্টেল মানে স্ফটিক অৱস্থাত ৰাখিবৰ কাৰণেহে কি হয় এই পানীৰ অণুবোৰ ব্যৱহৃত হয় পাৰিম উত্তৰটো লিখিব গতিকে তোমাক সুধিছে যে ইহঁতি সিক্ত কৰে নেকি ইহঁতি সিক্ত কৰি নাৰাখে লৱণটো শুকান অৱস্থাতে থাকে সি শুকান অৱস্থাতে থাকে ইহঁতি সিক্ত অৱস্থাত নাথাকে কাৰণ এই পানীৰ অণুকেইটা কিহত ব্যৱহৃত হয় লৱণটোক স্ফটিক গঠনত সহায় কৰিবৰ বাবে ব্যৱহাৰ হয় যেতিয়া এই পানীৰ অণুকেইটা নোহোৱা হয় তেতিয়া লৱণখিনি কি হ'লে পৰিৱৰ্তন হয় মিহি পাউডাৰলৈ পৰিৱৰ্তন হয় হ'ব গতিকে এই পানীৰ অণুকেইটাই লৱণটোক সিক্ত অৱস্থাত নাৰাখে এই পানীৰ অণুকেইটাই লৱণটোক কি কৰে লৱণটোক স্ফটিক অৱস্থাত থকাত সহায় কৰে গতিকে এইটো একদম আহি থকা এটা প্ৰশ্ন আকৌ দেই এবাৰ আহিছে জিপছাম কি ক'লোঁ জলযুক্ত কেলছিয়াম ছালফেট তাত কেইটা স্ফটিকাবদ্ধ জল থাকিব দুটা আহে আকৌ দেই স্ফটিকাবদ্ধ জল কি এটা লৱণৰ সংকেত এককত যিমানটা পানীৰ অণু থাকে সেই পানীৰ অণুকেইটাক কি বুলি কোৱা হয় স্ফটিকাবদ্ধ জল বুলি কোৱা হয় কাৰণ সেই পানীৰ অণুকেইটা লৱণটোক স্ফটিক ৰূপত থকাত সহায় কৰে হ'ব আৰু তেনেকৈ জলযুক্ত কেলছিয়াম ছালফেটত কেইটা স্ফটিকাবদ্ধ জল থাকে দুটা স্ফটিকাবদ্ধ জল থাকে মানে ৱাটাৰ অফ ক্ৰিষ্টেলাইজেশ্যন দুটা থাকিব আৰু সেইকেইটাই কেলছিয়াম ছালফেটটোক স্ফটিক ৰূপত থকাত সহায় কৰিব আৰু তেনে কেলছিয়াম ছালফেটক মানে জলযুক্ত কেলছিয়াম ছালফেট হাইড্ৰেটেড কেলছিয়াম ছালফেটক কি বুলি কোৱা হয় জিপছাম বুলি কোৱা হয় আৰু সেই জিপছামৰ ব্যৱহাৰ হৈছে কি প্লাষ্টাৰ অফ পেৰিছ বনোৱাত সহায় কৰিব যে জিপছামক 373 কেলভিন উষ্ণতাত কেলভিন চেলচিয়াছ এইবোৰ 9তে পঢ়িছিলা আকৌ মনত আছে নহয় কেলভিনৰ পৰা চেলচিয়াছলৈ নিবলৈ হ'লে কি কৰে -273 কৰে আকৌ চেলচিয়াছৰ পৰা কেলভিনলৈ নিলে কি কৰে +273 যোগ কৰে মানে 273 যোগ কৰে আৰু কেলভিনৰ পৰা চেলচিয়াছলৈ আনিবলৈ হ'লে -273 মনত পৰিছে নহয় গতিকে কেলভিন মানে কেলভিন হৈছে কি উষ্ণতাৰ এছআই একক উষ্ণতাৰ এছআই এককটো কি কেলভিন কি দিছে যে জিপছামক 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই জিপছাম দেই জিপছাম মানে মনলৈ আহিলে ন মই মাজত কথা কৈ দিলোঁ যে এয়া জলযুক্ত কেলছিয়াম ছালফেটক যে জিপছামক 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই কেলছিয়াম ছালফেট হেমিহাইড্ৰেট একদম কেলছিয়াম ছালফেট হেমিহাইড্ৰেট উৎপন্ন কৰে যেতিয়া কেলছিয়াম ছালফেটক মানে জিপছামক জলযুক্ত কেলছিয়াম ছালফেটক উত্তপ্ত কৰা হয় তেতিয়া কি হয় কিমান উষ্ণতাত 373 কেলভিন উষ্ণতাত তাৰমানে এই কেলছিয়াম ছালফেট এয়া কেলছিয়াম ছালফেট জলযুক্ত কেলছিয়াম ছালফেট এয়া হ'ল জিপছাম এই জিপছামক যেতিয়া 373 কেলভিন উষ্ণতালৈ তপত কৰা হয় তেতিয়া কি উৎপন্ন হয় কেলছিয়াম ছালফেট হেমিহাইড্ৰেট কেলছিয়াম ছালফেট হেমিহাইড্ৰেট উৎপন্ন কৰে আৰু ইয়াকে কি বুলি কোৱা হয় প্লাষ্টাৰ অফ পেৰিছ বুলি কোৱা হয় ইয়াক কি বুলি কোৱা হয় প্লাষ্টাৰ অফ পেৰিছ বুলি কোৱা হয় ডাক্তৰে ভগা হাড় সঠিক স্থানত ধৰি ৰাখিবলৈ প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰে মানে প্লাষ্টাৰ কৰিবৰ কাৰণে আমাৰ যে হাত ভাগে ভৰি ভাগে কিবা কিবি ভাগে যে তেতিয়া যে বগা লগাই যে বগাৰে এনেকৈ যে বেণ্ডেজ কৰি দিয়ে যে প্লাষ্টাৰ কৰি দিওঁ বুলি যে আমি কওঁ আমাৰ প্লাষ্টাৰ কৰি আনিলে হাত ভাগিলে গতিকে প্লাষ্টাৰ কৰি আনিলে এনেকৈ যে কওঁ সেয়া হৈছে প্লাষ্টাৰ অফ পেৰিছ তাৰমানে যে প্লাষ্টাৰ হিচাপে ইয়াক ব্যৱহাৰ কৰে প্লাষ্টাৰ অফ পেৰিছ এবিধ বগা পাউডাৰ পানী মিহলালে পুনৰ জিপছামলৈ পৰিৱৰ্তন হয় প্লাষ্টাৰ অফ পেৰিছ এনেই পাউডাৰ হৈ থাকিব বগা পাউডাৰ পানী মিলাই দিয়াৰ লগে লগে সি কি হৈ যায় আকৌ কি হৈ গুচি যায় ইয়াত যেতিয়া পানী মিহলাই দিয়া হয় পানীত দি দিয়া হয় তেতিয়া সি আকৌ কি হৈ গুচি যায় এই জিপছাম হৈ যায় আৰু তেতিয়া সি টান হৈ যায় মানে ইয়াত যদি পানী মিহলাই পেলাই সি যদি পুনৰ আকৌ জিপছাম হৈ যায় তেতিয়া সেইখিনি একদম মানে অতি টান আৰু সি তাক আৰু তুমি ভাঙিব নোৱাৰা আৰু
দে গতিকে পানী মিহলালে ই পুনৰ জিপছামলৈ পৰিৱৰ্তিত হৈ টান গোটা পদাৰ্থত পৰিণত হয় বিক্ৰিয়াটো দিছে সেয়া তাৰমানে কেলছিয়াম সালফেট হেমিহাইড্ৰেট প্লাছ ৱাটাৰ দিছে 1.5 ৱাটাৰ দিছে কেলে দিছে এইটো চোৱাচোন বাৰু কথাটো হ'ল কি মানে এটা কেলছিয়াম সালফেটত তোমাৰ মানে এটা পানীৰ অণু বুলি ধৰিলে মানে এয়া দিছেচোন মন কৰা যে স্ফটিকাবদ্ধ জল হিচাপে পানী অণু এটাৰ কেৱল আধাহে সংযোজিত কৰি দেখুওৱা হৈছে তেনেকৈতো আধাকেতো থাকিব নোৱাৰে আৰু পানী অণু এটাৰ আধাটো কেনেকৈ পাব পাৰা যে কেলছিয়াম সালফেটৰ দুটা সংকেত এককে মানে কেলছিয়াম সালফেটৰ যেতিয়া এনেকুৱা কেলছিয়াম সালফেট দুটাই তাৰমানে কি কৰে এটা পানী অণুক ধৰি ৰাখে ঐকিক নিয়মৰ অংকৰ নিচিনাকৈ কৰি উলিয়াই দিছে তাৰমানে দুটা কেলছিয়াম সালফেটত কি থাকে বুলি কৈছে এটা পানীৰ অণু থাকে দেয়াৰফৰ এটা কেলছিয়াম সালফেটত কেইটা থাকিব হাফ পানীৰ অণু থাকিব কিবা সোমাইছেনে কথাটো সেইটো কৰিছে তাৰমানে হৈয়া সেইটো কৰি দেখুৱাইছে তেনেকৈ আধা পানীৰ অণু থাকিব নোৱাৰে তাৰমানে কিন্তু এটাকে অণুকে নাথাকে নহয় এটাকেতো নাথাকে এয়া এইটো জিপছাম এয়া প্লাষ্টাৰ অফ পেৰিছ পাউডাৰ বগা পদাৰ্থ সেইখিনি এটা অণু নহয় এসোপা অণু তাৰমানে সেইখিনি থাকোঁতে তাৰমানে কেনেকৈ আছে দুটাৰ বিপৰীতে এটাকৈ পানীৰ অণু আছে তাৰমানে তাকে অংক কৰি উলিয়াই দিলত আমি কেনেকুৱা পাইছোঁ এটা কেলছিয়াম সালফেটৰ বিপৰীতে কেইটা পানীৰ অণু দেখিছোঁ আধাটা পানীৰ অণু কথাটো সেইটোহে তাৰমানে আধা পানীৰ অণু পাব নোৱাৰোঁ মানে আমি দেই সেইটো বুজাবলৈ তোমাক দিছে গতিকে বিক্ৰিয়াটো সেয়া তাৰমানে গতিকে এইটো কি হ'ল তাৰমানে এই বিক্ৰিয়াটোত ইয়াত কি হ'ব মই যে এইটো এনেকৈ দেখুৱালোঁ এইটো তাৰমানে লিখোঁতে কেনেকৈ লিখিম আমি এইটো বুজি পাইছা নিশ্চয় নহয় জানো মানে জিপছাম বগা পাউডাৰ তাত এটা কেলছিয়াম সালফেট অণু নাই তাৰমানে এসোপা আছে নহয় তাত তাৰমানে দুটা কেলছিয়াম সালফেটৰ বিপৰীতে কেইটাকৈ পানীৰ অণু আছে কেলছিয়াম সালফেট অণুৰ বিপৰীতে এটাকৈ পানী অণু আছে গতিকে এটা কেলছিয়াম সালফেটৰ বিপৰীতে তাৰমানে আধাটাকৈ পানীৰ অণু পৰিব মানে দে সেইবুলিকে আধাটা পানীৰ অণু নাই আকৌ তাত বাৰে বাৰে কৈছোঁ কথাটো এতিয়া কথা হ'ল এইটো কি হ'ল তেতিয়াহ'লে এইটো কেনেকৈ কৰিলোঁ সেইটো কৰোঁতে তাৰমানে তোমাক কি হ'ল কেলছিয়াম সালফেট হেমিহাইড্ৰেট এইটো কি বুলি কৈছোঁ কেলছিয়াম সালফেট হেমিহাইড্ৰেট এইটো প্লাছ এয়া বেলেঞ্চ কৰোঁতে এইটো হ'ব লাগিব তাৰমানে কিন্তু আমি কি কৰিছিলোঁ পূৰ্ণ সংখ্যা সহগ হিচাপেহে ব্যৱহাৰ কৰোঁ আকৌ যেতিয়া বেলেঞ্চ কৰোঁ কিন্তু এইটো এতিয়া যিহেতুকে সেই ধৰণে কথাটো আহিছে গতিকে বেলেঞ্চ এইটো ধৰণে হৈছে তেতিয়া কি হৈ যাব আকৌ এই জিপছাম হৈ যাব তাৰমানে কেলছিয়াম সালফেট এই ধৰণৰ হৈ যাব মানে জিপছাম হৈ যাব আৰু তেতিয়া সেয়া প্লাষ্টাৰ বুলি কওঁ মানে আমি প্লাষ্টাৰ বুলি কৈ দিছোঁ আৰু সেয়া গতিকে কি ক'লে সেইবাবে ইয়াক এইটো ৰূপত লিখা হৈছে তাৰপিছত কি ক'লোঁ যে প্লাষ্টাৰ অফ পেৰিছক পুতলা ঘৰ সজোৱা মানে ব্যৱহাৰ প্লাষ্টাৰ অফ পেৰিছৰ প্ৰধান ব্যৱহাৰ হ'ল চিকিৎসা বিজ্ঞানত হাড় জোৰা লগাবৰ বাবে ব্যৱহাৰ কৰে 1 নম্বৰ ব্যৱহাৰ সেইটো লিখিবা তাৰপিছত 2 নম্বৰ ব্যৱহাৰ হ'ল কি পুতলা তাৰপাছতে ঘৰ সজোৱা সামগ্ৰী মানে ডেকৰেটিভ আইটেম বনাব এতিয়া মসৃণ তল সাজিবৰ বাবে ব্যৱহাৰ কৰা হয় মুঠতে পুতলা সাজিবৰ বাবে ব্যৱহাৰ কৰা হয় প্ৰথম ব্যৱহাৰটো হ'ল চিকিৎসা বিজ্ঞানত হাড় জোৰা লগাবৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু 2 নম্বৰ পুতলা আৰু বিভিন্ন ঘৰ সজোৱা সামগ্ৰী ব্যৱহাৰ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় কেলছিয়াম সালফেট হেমিহাইড্ৰেটক কিয় প্লাষ্টাৰ অফ পেৰিছ বুলি কোৱা হয় জানিবলৈ যত্ন কৰা কাৰণ এই জিপছাম আৰু পঢ়িবা মই একদম থুলমূলকৈ এনেই কৈ থৈছোঁ আৰু দেই এইখিনি আৰু অকণমান নিজে চাবা পেৰিছত প্ৰথম তাৰমানে পেৰিছৰ ওচৰৰে এটুকুৰা মুঠতে তাক জিপছাম বহুতখিনি পোৱা গৈছিল গতিকে ইয়াক কি বুলি কোৱা হৈছে প্লাষ্টাৰ অফ পেৰিছ বুলি কোৱা হয় দেই কথা হ'ল সেইটো আৰু বাকী অকণমান নিজে পঢ়ি ল'বা কেতিয়াবাকৈ সময় পালে বাৰু সেইবিলাকৰ ওপৰতো একোটা ভিডিঅ' বনাম এতিয়ালৈ সেয়া কৈ থলোঁ আৰু আহিলেও সেয়াই লিখি থৈ আহিবা এতিয়া আজি আমি কি পঢ়িলোঁ তেতিয়াহ'লে মুঠতে মই আজি এই চেপ্টাৰটো শেষ কৰিলোঁ ইয়াৰ নেক্সট চেপ্টাৰ আমি কি পঢ়িম চাম অকণমান হয়তো মই কেমেষ্ট্ৰিৰ পিৰিয়ডিক টেবুলো পঢ়িব পাৰোঁ আৰু নতুবা ফিজিক্সৰ এটা চেপ্টাৰ পঢ়িব পাৰোঁ হ'বনে গতিকে ইয়াত এতিয়া আজি আমি পঢ়িলোঁ কি তাৰমানে কাপোৰ ধোৱা চ'দা কেনেকৈ প্ৰস্তুত কৰা হয়
আৰু কাপোৰ ধোৱা ছ'ডাত থকা যিটো ছ'ডিয়াম কাৰ্বনেট 10H2O সেই 10টা পানীৰ অণুৱে ছ'ডিয়াম কাৰ্বনেটক সিক্ত অৱস্থাত ৰাখেনে? সিক্ত অৱস্থাত নাৰাখে। ছ'ডিয়াম কাৰ্বনেট শুকান অৱস্থাতেই থাকে, কিন্তু সেই পানীৰ অণুকেইটাই ছ'ডিয়াম কাৰ্বনেটক কি কৰে? স্ফটিক অৱস্থাত থকাত সহায় কৰে। হ'ব। তাৰপিছত আহিলে এইখিনিতে ছ'ডিয়াম কাপোৰ ধোৱা ছ'ডাৰ ব্যৱহাৰ, কাগজ চাবোন এইবিলাক, কাঁচ চাবোন এইবিলাক উৎপাদন কৰা উদ্যোগত ব্যৱহাৰ কৰা হয়। তাৰপিছত কঠিন পানী কোমল কৰিবলৈ ব্যৱহাৰ কৰা হয়। বৰাক্সত ব্যৱহাৰ কৰা হয়। বৰাক্স হৈছে কি? এটা ছ'ডিয়ামৰ যৌগ, কি আছিলে? ছ'ডিয়াম ডাইছ'ডিয়াম টেট্ৰাবৰেট। তাৰপাছতে আহিলে ইয়াক ঘৰুৱা চাফাই কামতো ব্যৱহাৰ কৰা হয়। তাৰপাছতে আহিলে কপাৰ ছালফেটক যদি গৰম কৰি দিয়া হয় ইয়াৰ ৰং নোহোৱা হৈ যায় কিয়? আৰু কি হয় মুঠতে? কপাৰ ছালফেটক মানে টুটিয়াক যদি গৰম কৰি দিয়া হয় তেতিয়া কি হয়? তাত থকা যি 5টা স্ফটিকাবদ্ধ জল আছিলে সেইকেইটা উৰি যায়, যাৰ ফলত তাৰ ৰংটো নোহোৱা হৈ যায় আৰু সি পাউডাৰ হৈ যায়। তাৰ স্ফটিক অৱস্থাটোত সি নাথাকে। আকৌ পানী ছটিয়াই দিয়াৰ লগে লগে কি হয়? সি তাৰ পুনৰ আগৰ নীলা ৰংটো ঘূৰি আহে। এতিয়া স্ফটিকাবদ্ধ জল কি? যে লৱণ এটাৰ সংকেত এককত থকা পানীৰ অণুকেইটাক কি বুলি কোৱা হয়? স্ফটিকাবদ্ধ জল বুলি কোৱা হয়। কি ক'লোঁ? ৱাটাৰ অফ ক্ৰিষ্টেলাইজেশ্যন বুলি কোৱা হয়। আৰু এই স্ফটিকাবদ্ধ জলৰ বাবে কি হয়? লৱণবোৰ স্ফটিক অৱস্থাত থাকে। হ'বনে? তেনেকুৱা স্ফটিকাবদ্ধ জল থকা 2টা লৱণৰ নাম লিখা। এটা হ'ল জলযুক্ত কপাৰ ছালফেট CuSO4 5H2O, CuSO4 5H2O, আৰু ফেৰাছ ছালফেট 7H2O। এই ফেৰাছ ছালফেট মই আগৰ চেপ্টাৰটোত পাইছিলোঁ, কৈছোঁ। তেনেকৈ জলযুক্ত কেলছিয়াম ছালফেটক কি বুলি কোৱা হয়? জিপছাম বুলি কোৱা হয়। ইয়াত কেইটা স্ফটিকাবদ্ধ জল থাকে? 2টা স্ফটিকাবদ্ধ জল থাকিব। আৰু এই জিপছামৰ ব্যৱহাৰ কি? জিপছামক কি কৰা হয়? প্লাষ্টাৰ অফ পেৰিছ উৎপন্ন কৰাত ব্যৱহাৰ কৰা হয়। জিপছামৰ ব্যৱহাৰ হৈছে প্লাষ্টাৰ অফ পেৰিছ উৎপন্ন কৰাত ব্যৱহাৰ কৰে। হ'বনে? প্লাষ্টাৰ অফ পেৰিছৰ ব্যৱহাৰ কি? ইয়াক চিকিৎসা বিজ্ঞানত প্লাষ্টাৰ কৰিবৰ কাৰণে, হাড় জোৰা লগাওঁতে প্লাষ্টাৰ কৰিবৰ কাৰণে ব্যৱহাৰ কৰে, আৰু পুতলা আৰু বিভিন্ন সজোৱা বস্তুবিলাক উৎপন্ন কৰিবৰ কাৰণে ইয়াক ব্যৱহাৰ কৰে। হ'ব। জিপছামৰ ব্যৱহাৰ কি ক'লোঁ? ইয়াক প্লাষ্টাৰ অফ পেৰিছ উৎপন্ন কৰাত ব্যৱহাৰ কৰে। কেনেকৈ কৰে? যে জিপছাম হৈছে কি? জলযুক্ত কেলছিয়াম ছালফেট, আৰু তাক যেতিয়া 373 কেলভিন উষ্ণতাত গৰম কৰি দিয়া হয় তেতিয়া কি হয়? কেলছিয়াম হেমিহাইড্ৰেট উৎপন্ন কৰি দিয়ে। কেলছিয়াম ছালফেট হেমিহাইড্ৰেট, কেলছিয়াম ছালফেট হেমিহাইড্ৰেট উৎপন্ন কৰে, আৰু সেইটো হৈছে কি? CaSO4 হাফ H2O। সেইটো কেনেকৈ হ'ল বুলি কওঁতে সেয়া আৰু সেইখিনি বুজাবলৈ ক'লে সেইটো কেনেকৈ হ'ল নাহে। আৰু যেতিয়া সেই এইখিনিকে কি বুলি কোৱা হয়? মানে কেলছিয়াম ছালফেট হেমিহাইড্ৰেটক কি বুলি কোৱা হয়? প্লাষ্টাৰ অফ পেৰিছ বুলি কোৱা হয়। আৰু এই প্লাষ্টাৰ অফ পেৰিছ হৈছে বগা পদাৰ্থ, বগা পাউডাৰৰ নিচিনা। আৰু এই প্লাষ্টাৰ অফ পেৰিছক আকৌ যেতিয়া পানী মিহলি কৰি দিয়া হয়, মানে সি যেতিয়া পানীৰ লগত আকৌ বিক্ৰিয়া কৰে তেতিয়া সি কি হৈ যায়? পুনৰ সি জিপছাম উৎপন্ন কৰে, আৰু তেতিয়া সি কঠিন অৱস্থা লাভ কৰে, আৰু সি খুব টান হয়। আৰু সেইবাবে ইয়াক কিহত ব্যৱহাৰ কৰা হয়? প্লাষ্টাৰ কৰাত ব্যৱহাৰ কৰা হয়। মানে প্লাষ্টাৰ অফ পেৰিছক কিয় প্লাষ্টাৰ কৰাত ব্যৱহাৰ কৰা হয় বুলি সুধিলে আকৌ এইখিনি লিখিব লাগিব, ৰাসায়নিক বিক্ৰিয়াটো লিখিব লাগিব কিন্তু। হ'বনে? আৰু প্লাষ্টাৰ অফ পেৰিছক কিয় প্লাষ্টাৰ অফ পেৰিছ বুলি কোৱা হয় বুলি কওঁতে ক'লোঁ এতিয়া যে জিপছাম পেৰিছৰ ওচৰৰ এটুকুৰা ঠাই পাওঁ, মানে পেৰিছত প্ৰথম তাৰ পোৱা গৈছিল, গতিকে তাক কি বুলি কোৱা হয়? প্লাষ্টাৰ অফ পেৰিছ। আৰু এইখিনি পিছত আকৌ কেতিয়াবা দৰকাৰ হ'লে মই আকৌ এটা ভিডিঅ' কৰিম, আৰু এতিয়ালৈ থুলমূলকৈ থ'লোঁ। গতিকে ইয়াত প্ৰশ্নকেইটা চাবা আৰু কি ক'ত আছে। ইয়াত কি দিছে? যৌগ CaOCl2ৰ সাধাৰণ নামটো কি? সেইটো হ'ল ব্লিচিং পাউডাৰ। ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰিলে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ, মানে ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটো লাগে। ক্লৰিনৰ সৈতে কি বিক্ৰিয়া কৰিব লাগিব? শুকান শুকান কেলছিয়াম হাইড্ৰক্সাইড বিক্ৰিয়া কৰিব দিব লাগিব। কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ'ডিয়াম যৌগটোৰ নাম লিখা। জলযুক্ত ছ'ডিয়াম কাৰ্বনেট, মানে কাপোৰ ধোৱা ছ'ডা ব্যৱহাৰ কৰা হয়। তাৰপিছতে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয়? বিক্ৰিয়াটোৰ সমীকৰণটো দিয়া। এইমাত্ৰ লিখিছিলোঁ মই বিক্ৰিয়াটোৰ সমীকৰণ। উত্তপ্ত কৰিলে ছ'ডিয়াম কাৰ্বনেট, কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয় ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেটক উত্তপ্ত কৰিলে। তাৰপিছত প্লাষ্টাৰ অফ পেৰিছৰ পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ দিয়া। এই সমীকৰণটো লিখিব লাগিব, এইটো তাৰমানে এই সমীকৰণটো লিখিব লাগিব। গতিকে এইকেইটা কিতাপৰ এইকেইটা প্ৰশ্নাৱলী মই আলোচনা কৰি দিলোঁ। পিছততো আৰু এখিনিমান আছে চাগে, এই চেপ্টাৰটো গোটেইখিনি মিলাই পেজ নাম্বাৰ 34ত যিখিনি অনুশীলনী আছে সেইটো কৰিবলৈ চেষ্টা কৰিবা। যদি কিবা নোৱাৰা তেতিয়া মোক
জনাবা মানে কোনটো পেজৰ বা কোনটো চেপ্টাৰৰ কোনটো প্ৰশ্ন তুমি নাই পৰা, তেতিয়া আকৌ সেইটো আলোচনা কৰি দিয়া হ'ব। এতিয়ালৈ মই আজিলৈ এইটো কাটে তোমালোকক এইটো ভিডিঅ' সামৰিছোঁ।